নমস্কাৰ। পুনতে আপোনালোক আটাইলৈ যাচিছোঁ মাঘ বিহুৰ শুভকামনা। আপোনালোকৰ জীৱন সুখৰ হওক, নিৰোগী হওক আৰু ইয়াকে কামনা কৰি আন এটি প্ৰয়াস আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আহক তেন্তে ভিডিঅ'টিৰ মাজলৈ যাওঁ। বিহু বুলিয়েই তিলৰ লাড়ু বনাইছিলোঁ। আমাৰ পৰম্পৰা মাঘত তিল খাবই লাগে। তিল নহ'লে মাঘৰ বিহু আধৰুৱাই। আমাৰ বিশ্বাস অনুযায়ী পুহ মাহতহে তিল ধুব লাগে। সেই তিলহে পূজাত বা আমাৰ ধৰ্মীয় যিবিলাক অনুষ্ঠান আছে তাত আমি ব্যৱহাৰ কৰিব পাৰোঁ। খোৱাৰ ক্ষেত্ৰত অৱশ্যে সুকীয়া, আমি যেতিয়াই তেতিয়াই আনি ধুই মেলি আমি খাব পাৰোঁ। ময়ো এই তিলখিনি মাজতে আনি পেলাই ধুইছিলোঁ। মাজতে বুলি পুহ মাহৰ কথা কৈছোঁ। আৰু তেতিয়াই এইখিনি ভালদৰে ধুই ৰ'দত শুকুৱাই গৈছিলোঁ আৰু ইয়াক ভাজিব লৈছোঁ। আৰু মই কম জুইত লাহে লাহে ভাজিছোঁ। ইয়াত দেখিছেনে ফুটফুটকৈ ফুটিব ধৰিছে। ফুটিব ধৰিলে মানে হ'লেই আৰু তিলখিনি ভজা। আৰু তিল হৈছে আমাৰ প্ৰাচুৰ্য আৰু সমৃদ্ধিৰো প্ৰতীক। সেয়ে আমি সংক্ৰান্তিত তিল খাওঁ আৰু বিশ্বাস যে তিলে আমাৰ শৰীৰ আৰু জীৱনলৈ সমৃদ্ধি আনে। তিলত থাকে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, মেংগানিজ, জিংক, ফাইবাৰ, ভিটামিন B6, প্ৰটিন ইত্যাদি ইত্যাদি। ই আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী হ'ব এবাৰ ভাবকচোন। তিলৰ নিয়মীয়া সেৱনে আমাৰ ৰক্তচাপো নিয়ন্ত্ৰণ কৰে, হাড়ৰ ঘনত্ব বঢ়ায়, প্ৰজনন ক্ষমতা বৃদ্ধি কৰে আৰু ই মৃগী ৰোগৰো বহু ঔষধ। আৰু চুলিৰ ক্ষেত্ৰতো আমি জানোৱেই তিলৰ তেল লগালে চুলিবিলাক ক'লা হয়, চুলি গজে। আৰু এতিয়া এয়া মই গুৰখিনি কাটি লৈছোঁ। ইয়াতে অকণমান পানী দি মই এতিয়া গুৰখিনি পগাম। আমাৰ যিবিলাক সংস্কাৰমূলক অনুষ্ঠান আছে, যেনে চূড়াকৰণ বা মৃতকৰ শ্ৰাদ্ধৰ অনুষ্ঠানত মূৰৰ চুলিখিনি ঘূৰাই দি তাতে তিলৰ লেপন দিয়া হয়। তিলৰ লেপনে চুলিখিনি গজোৱাত সহায় কৰাৰ লগতে শুদ্ধিকৰণো কৰে, যিহেতুকে তিলক পবিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। মই তিলৰ লাড়ু বনোৱা শিকিছিলোঁ মোৰ মাৰ পৰা। মায়ে কৈছিল যে যেতিয়া তিল ভাজিম আৰু তিল ভাজোঁতে যেতিয়া ফুটফুটকৈ ফুটিব তেতিয়াই আমি তিলখিনি নমাই থ'ব লাগিব। আৰু গুড়ৰ ক্ষেত্ৰত গুড়খিনি আমি যেতিয়া পগাম, যেতিয়া সূতা ধৰিব তেতিয়া হৈ যায়। আৰু এয়া মই কাষত মেগীও বহাইছোঁ। ল'ৰাই মেগী খাম বুলি কৈছে। দুইটা কামেই একেলগে হৈ আছে। এতিয়া মোৰ গুড়খিনিও হ'বই আৰু ডাঠ হৈছে, কিন্তু সূতা ধৰা নাই এতিয়াও। মই তিলৰ কথা কৈছিলোঁ নহয়। তিলৰ উৎপত্তি সম্পৰ্কে মই সৰুতে আইতাৰ মুখত এটা সাধু শুনিছিলোঁ। এনেকৈ বিহুৰ সময়তে আইতাই আমাক জুইৰ ওচৰত বহুৱাই সাধু কৈছিল আৰু ওচৰতে বহি মায়ে পিঠা ভাজি আছিল। সেই দিনবোৰৰ কথা মনত পৰিলে বৰ ভাল লাগি যায়। আৰু আইতাই কৈছিল যে আমাক হিৰণ্যকশিপুৰ সাধু কথাটো কৈছিল, হিৰণ্যকশিপুৰ পুথৰ সাধুটো। আৰু এই প্ৰহ্লাদৰ বিষ্ণু ভক্তি দেখি হিৰণ্যকশিপুৰ কিমান খং উঠিছিল আৰু হিৰণ্যকশিপুৰে কেনেদৰে প্ৰহ্লাদক অত্যাচাৰ কৰিছিল। আৰু এনেকৈ এদিন হিৰণ্যকশিপুৰে প্ৰহ্লাদক অত্যাচাৰ কৰিছিল আৰু সেইবোৰ দেখি ভগৱান বিষ্ণুৰ বহুত খং উঠিছিল আৰু খঙতে তেওঁৰ গাৰ পৰা টপাটপ ঘামবোৰ হৈছিল। আৰু সেই ঘামৰ পৰাই তিলৰ উৎপত্তি। আৰু সেয়েহে তিলক অতি পবিত্ৰ বুলি ভবা হয়। আৰু আমাৰ হিন্দু ধৰ্মত যিমানবিলাক মাংগলিক অনুষ্ঠান আছে সেই আটাইবোৰতে তিলৰ ব্যৱহাৰ কৰা হয়। আৰু আমাৰ এতিয়া গুড়খিনি পকোৱা হৈ গ'ল আৰু এতিয়া আমি লাড়ু বনাম।
আৰু তিলখিনিৰ ওপৰতে অলপ অলপকৈ গুড় দিলোঁ। লৈ পেলাই এনেকৈ সানি লৈছোঁ। দেখিছেনে গুড়খিনি তিলৰ লগত ধুনীয়াকৈ বান্ধ খাই গৈছে। আৰু এতিয়া লাড়ু বনাবলৈ সহজ হ'ব। ইয়াৰ পৰা অলপ অলপকৈ লৈ পকাই গৈ থাকিলে হৈ গ'ল। আৰু আমাৰ এতিয়া ইয়াত যিখিনি গুড় বাচি যাব সেইখিনি আমি বৰা চাউলৰ পিঠা বনাওঁতে নাৰিকল ভাজিম যে তাত দিব পাৰিম, বা ভজা পিঠা বনাওঁতে হওক, চুঙা পিঠাত হওক, বা নাৰিকলৰ লাড়ু বনাওঁতে আমি দিব পাৰিম। মই তিলৰ ব্যৱহাৰৰ বিষয়ে কথা পাতি আছিলোঁ নহয়। এইখিনিতে মোৰ এটা কথা মনত পৰিছে। সৰুতে যেতিয়া আমাৰ জন্মদিন পাতিছিল, জন্মদিন মানে এতিয়াৰ নিচিনা মমবাতি ফুৱাই কেক কটাটো নহয়, ঘৰতে শৰাই এখন দি বা বিষ্ণুপাঠ কৰা হৈছিল। আৰু ৰাতিপুৱাৰ ভাগত আমাক তিলেৰে গা ধুব দিছিল আৰু অকণমান তিল খাই তিল ছটিয়াব দিছিল। আৰু এনেকৈ মই ডাঙৰ হোৱাৰ পিছত আৰু মই সুধিছিলোঁ, এইটো নিয়ম আমাক কিয় কৰিবলৈ দিয়া হয়, কৰিলেনো কি হয়? তেতিয়া আমাৰ পূজাৰীয়ে কৈছিল যে তিলক হেনো যমৰাজে আশীৰ্বাদ দিছিল ই অমৰত্ব পাব বুলি, অৰ্থাৎ ইয়াক অমৰত্বৰ বীজ বুলিও কোৱা হয়। আৰু এইখিনি কাম কৰিলে আমাৰ যিমানবিলাক বেয়া দোষ আছে সেইবিলাক খণ্ডন হয় আৰু শৰীৰটো আমাৰ নিৰোগী হৈ থাকে। আমাৰ পৰম্পৰাত গ্ৰহদোষ আঁতৰাবলৈকেও তিলৰ ব্যৱহাৰ কৰা হয়। শনি মন্দিৰত চাকি জ্বলোৱা হয় বা জ্বলাবলৈ উপদেশ দিয়া হয়, বা তিল দানো কৰা হয়। আৰু তিল দান হেনো মহাদান, আৰু তিল দান কৰিলে ঘৰ বা পৰিয়ালৰ সকলো ঋণাত্মক শক্তি আঁতৰ কৰি ধনাত্মক শক্তিৰে সজীৱ কৰি তোলে আৰু আমাৰ আত্মাকো পবিত্ৰ কৰে। এয়া আচলতে আমাৰ সৰল মনৰ তথা সৰল প্ৰাণৰ বিশ্বাস। আমাৰ সংস্কৃতি কৃষি কেন্দ্ৰ, সেয়ে আমাৰ প্ৰাণতেই থাকে কৃষিৰ কোমল সেউজীয়াবোৰ। মনবোৰ ইমানেই আলসুৱা যে সহজেই বিশ্বাসবোৰ আঁকোৱালি লয়। বিজ্ঞানে যিয়েই নকওঁ, যিমানেই আজ্ঞা বাঢ়ক, আমি যি থাকোঁ আমাৰ সৰল প্ৰাণৰ এই বিশ্বাসবোৰৰ মাজতে। এনেবোৰ কথাৰ বাবেই হয়তো কথাৰ মাজতে আমি কওঁ বিশ্বাসেই মিলয় শৰীৰ। মই শৰীৰ কথা কওঁতেই মনলৈ আহিছে, আমাৰ এই মাঘ মাহটো ধৰ্মৰ মাহ বুলিয়ে গণ্য কৰা হয়। এয়া চাওকচোন, মই কথা কৈ থাকোঁতে আমাৰ তুহিনে আহি এটা এটাকৈ লাড়ু লৈ গৈ আছে। এইফালে আধা আধি লাড়ু শেষেই আৰু। এই লুকাই লুকাই নি খোৱাটোত কিন্তু বৰ মজা আছে দেই। আমাৰ ইয়াক দেখিলে মোৰ নিজৰ কথাবোৰ মনলৈ আহে। ময়ো এনেকুৱা কম উৎপাত কৰিছিলোঁ নে সৰুতে? আগতে আমাৰ মায়ে এই বিহুৰ সময়তে লাড়ু পিঠা বনাই বেলেগে বেলেগে টেমা পাতিলত লাড়ু পিঠা ভৰাই থৈ দিছিল। এইবাৰ এখন ৰুহিৰ হাত, এইবাৰ ৰুহিয়েও এটা লাড়ু ল'লে আৰু তোৰ দাদাৰ লগত লগ লাগি আমি পিঠা লাড়ু বিচৰা অভিযান আৰম্ভ কৰিছিলোঁ। আৰু গোটেইখিনি বিচাৰি মিলি খাই শেষ কৰি তুলিছিলোঁ। সেইবিলাকত আচলতে এটা মজা আছিল। আৰু এতিয়া ইহঁতবিলাকক দেখি সেইবিলাক মোৰ আকৌ সজীৱ হৈ উঠিছে। কিমান যে ভাল লগা সময় আছিল সেইবিলাক। সঁচাই দেই, শৈশৱৰ খণ্ডবোৰ বৰ মধুৰ। কিবা মনটো ভাল লাগি যায় আকৌ ঘূৰাই পোৱা হ'লে আগৰ দিনবিলাক। এয়া আমাৰ তুহিনিবাৰ অভিযানত নামিল। মোৰো লাড়ুকেইটা বনোৱা শেষেই হ'ব আৰু। সময় যিমানেই গৈ থাকে দিনবোৰ সিমানেই জটিল হৈ গৈ থাকে।
এৰি অহা সময়বিলাক কিন্তু আমাৰ সদায় ভাল লাগি থাকে। সময়ৰ কথা কৈ থাকোঁতে কেতিয়ানো সময়খিনি পাৰ হ'ল মই গমেই নাপালোঁ। মই আচলতে এই ভিডিঅ'টি প্ৰস্তুত কৰিছিলোঁ সেইসকল বন্ধু বান্ধৱীৰ বাবে যিসকলে তিলৰ লাড়ু বনাই পোৱা নাই, একেবাৰে নতুন। আৰু মোৰ যিসকল বন্ধু বান্ধৱীয়ে তিলৰ লাড়ু আগতে বনাইছে, অভিজ্ঞতালব্ধ, তেওঁলোকৰ পৰা মই বিচাৰিছোঁ পৰামৰ্শ, যাতে মই আৰু ভালদৰে এই তিলৰ লাড়ুটি বনাব পাৰোঁ, নতুন নতুন পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। ভিডিঅ'টি শেষ কৰাৰ আগত তিলৰ লাড়ু বনোৱাত আগ্ৰহী বন্ধু বান্ধৱীখিনিক এটি টিপছ দিব লৈছোঁ। এই লাড়ুখিনি বনোৱা শেষ হোৱাৰ পিছতে এই কাঁহীখনত তিল আৰু গুড়ৰ আঠা লাগি থাকে যে, সেইখিনি কিন্তু পেলাই নিদিব, বা কাঁহীখন চাফা কৰিবলৈ বুলি পানীও দি নথব। কি কৰিব সেইটোকে মই এতিয়া আপোনাক দেখুৱাম। এয়া দেখিছেনে, মোৰ কাঁহীখনত এনেকৈ আঠা লাগি ধৰিছে। টানি টুনি উঠাই শেষৰ লাড়ুটো বনাই আপুনি এই কাঁহীখন গেছৰ ওচৰলৈ লৈ আহিব। গেছটো জ্বলাই তাতে কাঁহীখন অকণমান তপতাই দিব। এয়া মই চাওকচোন, গেছটো জ্বলাই কাঁহীখন এনেকৈ তপতাই দিম। তপতাই দিয়াৰ লগে লগে গোটেইখিনিয়ে ধুনীয়াকৈ উঠি আহিব। তাৰপিছত আপুনি লাড়ুকেইটা বনাই ল'ব আৰু চামুচ পাতো তপতাই দিব অকণমান, বা চামুচখনত লাগি থকাখিনিও লাহেকৈ উঠি আহিব। গোটেইখিনি ধুনীয়াকৈ উঠি গ'ল। আৰু কাঁহীখন যে অলপ জ্বলা জ্বলাৰ নিচিনা হ'ব, শেষত সেইখিনি ভিজাই থ'লে গুচি যাব ষ্টীলৰ বাচনত। সেইটো এটা সুবিধা, গোটেইখন ধুনীয়াকৈ চাফা হৈ যায়। আমাৰ ভিডিঅ'টি শেষলৈ চাই থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিল গুড়ৰ এই লাড়ুটোৰ দৰেই যেন অটুট থাকে আমাৰ মাজৰ এই বন্ধুত্ব, তাৰেই কামনা কৰি আজিলৈ এৰিছোঁ। বাই বাই।